কামৰ মাজতে গানো চলি থাকে তো সেইটো ভাল লাগে, সেইটো আমেজিং মানে কাম কৰি থাকিব লাগে, গানো গাই থাকিব লাগে, তেতিয়া অকণমান কাম কৰা মানে এইটো ভাগৰটো নালাগে তেতিয়া। কি ক'ব? তো গাইজ আমি কাম কৰি আছোঁ এতিয়া, আৰু এতিয়া দেখিছে ন মুখৰ অৱস্থা কি হৈ গৈছে, গোটেই ভিডিঅ'টো দেখাবলৈ এতিয়া হেৰি পোৱা নাই, আগৰ ভিডিঅ'খিনি চাইছে গম পাইছে মই কি কাম কৰি আছোঁ, আৰু আপোনালোকে গম পায় মই কি ভিডিঅ' কৰোঁ। তো এতিয়া চব মানে কি হ'ল, পেপাৰিং চলি আছে। তো পেপাৰ যোনে কৰে গম পাই গৈছে, যোনে পেইণ্টাৰটো গম পায় বাৰু। তো পেপাৰ হ'লে মোৰ অৱস্থাটো বেয়া হৈ গৈছে ন, একেবাৰে কি ক'ব উপায় নাই। তো এইফালে চবচোন যদি পেপাৰ কৰি আছে, আপোনালোকৰ ঘৰবোৰ যদি কৰিলেকে বহুত কষ্ট হয় দেই। আমাৰ দেখিবলৈ আপোনাৰ ইজি লাগে, কিন্তু পেপাৰ কামটো বহুত হাৰ্ড হয়। এইটো মানে গৰমত যদি কৰিলে হৈ গ'লা। এতিয়া মুখখনটো একেবাৰে হেৰি এটা ঢাকিয়ে লৈছে, একো হেৰি ক'ব নোৱাৰিছে, আৰু এটা হেৰি টুপি চুপি পিন্ধি লৈছে। এই ধূলি কেনেকুৱা লাগিছে হা। আৰু চোন এই গ্ৰাউণ্ড ফ্ল'ৰ হয় মানে একেবাৰে চাওঁ কিমান টপ, আমি তলত চোন কিমান তল আছে, তাৰ ওপৰত কৰি আছোঁ। ইমান ডাঙৰ চাং এখন তুলিছোঁ, তুলি কিনে যে এইবোৰ পেপাৰ কৰি আছোঁ, পেপাৰ কৰি। আৰু এইটো বিল্ডিংটো, এইটো চাগৰ হাঁহ এটা কৰি দিয়া। হেল্ল'। তো কেনেকুৱা লাগিছে, ভাল লাগিছে না? হা মজা লাগিছে। অঁ, তাৰ এইখিনি ৰুম এতিয়া এইটো হৈছেহে, এতিয়া বাকী আছে, বাকী এইখিনি ইমানখিনি ৰুম আছে। এইটো ওপৰ ফ্ল'ৰ হয়, তো ইমানখিনি ৰুম বাকী আছে। তাৰপিছত এতিয়া আকৌ এইটো এটা ছেকেণ্ড ৰুম এটা আছে। তলৰ ৰুমখিনি অলৰেডি কোনে আগত ভিডিঅ' চাব দেখিছে বাৰু। তাৰপিছত এইফালে ফ্ৰণ্ট ছাইড হয়, এইফালে ফ্ৰণ্ট ছাইড হয়। তো কেনেকুৱা লাগিছে গাইজ, ধুনীয়া লাগিছে? কেনেকুৱা ধুনীয়া লাগিছে ন? ভিউটো কেনেকুৱা? বহুত ধুনীয়া লাগিছে ভিউটো। কি কৰিব উপায় নাই, কাম কৰিব লাগিব। কাম নকৰিলেনো খাম কি আৰু। এতিয়া এই চাং বনোৱা আছে, এতিয়া হাউলি যাবলগীয়া হৈছে। তো কামৰ কাৰণে কৰিবই লাগিব, এতিয়া যিমান কষ্ট হ'লেও কাম কৰিব লাগিব, কাম কৰিয়ে খাব লাগিব। কাম নকৰিলে অৱস্থা নাই। আজি ভালেই যে অলপ বতৰটো অলপ সেমেকালে যে বৰষুণ দিলে, তাৰ অৱস্থাৰ কাৰণে অকণমান আমি কাম কৰিব পাৰিছোঁ। তো অৱস্থা দেখিছে নাই কিমান ধূলি, নক'ব আৰু ইমান বেয়া লাগে। তাৰপিছত এইফালেও ভিউটো অলপ চাব আহক, কিমান ধুনীয়া সেউজীয়া পৰিৱেশ। চাওকচোন এইফালে পথাৰ আছে পিছফালে, কিমান ধুনীয়া লাগিছে পৰিৱেশটো। এইফালে ৰুই আছে, আপোনালোকৰ ফালে ৰুই শেষ হ'ল নে ক'ব গাইছ? কিমান ধুনীয়া লাগিছে। আৰু আপোনালোকৰ ঘৰত যদি কাৰোবাৰ যদি পেইণ্ট ৱাল পুটি পেইণ্ট কৰিব আছে যদি মোক জনাব, মই পৰা অৱস্থাত অলপ দিবাটো পাৰোঁ। চাইডলৈ দিম আৰু এইফালে বহুত দূৰতো নহয় আৰু যোৰহাট চোৰহাটলৈকে যাব পাৰিম আৰু। তাতকৈ দূৰ হ'লে অলপ দূৰ হ'ব, দূৰ হ'লেও যোৱা হ'ব, কিন্তু থাকিলেও অৱস্থাটো দিব লাগিব। তো কামবোৰ আমি কেনেকৈ কৰিম আৰু পেইণ্ট চেইণ্ট কেনেকৈ কৰিম চব অলৰেডি গোটেই ভিডিঅ'টো দেখাই যাম বাৰু। আৰু এই যে গান গাই আছে, কিমান ধুনীয়া গান গাই আছে। তো আমাৰ কামৰ মাজতে গানো চলি থাকে, তো সেইটো ভাল লাগে, সেইটো আমেজিং মানে কাম কৰি থাকিব লাগে, গানো গাই থাকিব লাগে, তেতিয়া অকণমান কাম কৰা মানে এইটো ভাগৰটো নালাগে তেতিয়া। কি ক'ব গাইজ, দেখিছে কিমান কৰি আছে চব, ইমান কষ্ট দিয়ে। আকৌ লাইট ল'ব লাগে, অলপ যদি আমি দাগি ভাগি ওলাই তেতিয়াহ'লে কি হ'ল, মালিকে পেইণ্টত অকণমান প্ৰব্লেম হ'ব তাক ক'ব। তো সেই অৱস্থাতে আমি কি কৰোঁ, মানে অলপ লাইটিং চিষ্টেমটো পাৰফেক্টলি কৰোঁ। তো সেইকাৰণে আমি পাৰফেক্ট কৰাৰ কাৰণে আৰু আমি আমাৰ হাতত মানে কাম কৰি থাকে, আমি কৰি থাকোঁ। আৰু মই বহুত দুবছৰমান মই ভিডিঅ' দিব লাগিব, তাৰ কাৰণে বেয়া হ'ব, এতিয়া ৰেগুলাৰ দিবলৈ চেষ্টা কৰিম। আৰু মই এইটোৱে ভিডিঅ' নহয়, আৰু কিছু ভিডিঅ' আনিম, কাম কৰি আপুনি চাই দিব। তো আজি ভিডিঅ'টো ইমানটোৱে, আৰু নেক্সট ভিডিঅ' আহিছে।